নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই চকলেট বৰফি ৰেচিপি এটা লৈ আহিছোঁ। ইয়াতে মই আধা কাপ ঘিউ দিছোঁ, একাপ গাখীৰ দিছোঁ, এতিয়া ইয়াতে 2 কাপ পাউডাৰ গাখীৰ দিছোঁ, পাউডাৰ গাখীৰখিনি মিঠা কাৰণে মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই। এইখিনি ডাঠ হোৱালৈকে এনেদৰে লৰাই থাকিম। গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। এইখিনি লাহে লাহে ডাঠ হৈ আহিছে। এইখিনি সম্পূৰ্ণ ডাঠ হৈ গ'ল। এতিয়া মই ইয়াৰ দুভাগ কৰিম। এভাগ প্লেট এখনত নমাই লৈছোঁ। বাকীখিনিত এচামুচ কোকো পাউডাৰ দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। প্ৰথমতে কোকো পাউডাৰ দিয়াখিনি এনেদৰে প্লেট এখনত থৈ লৈছোঁ আৰু ডাঙৰ চামুচ এপাতেৰে সমান কৰি লৈছোঁ। ইয়াৰ ওপৰত কোকো পাউডাৰ নিদিয়াখিনি দি লৈছোঁ। এইখিনিও এনেদৰে সমান কৰি লৈছোঁ। এতিয়া সাইড কেইটা কাটি লৈছোঁ। এতিয়া মই এইখিনি বৰফিৰ আকাৰত কাটি ল'ম। এয়া বৰফি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।